কামপুৰৰ কাকতিগাঁও মৰকাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শুভাৰম্ভ অনুষ্ঠান। উপস্থিত বিশিষ্ট লেখিকা শিখা শৰ্মা। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কাজুল মাৰিফে কামপুৰৰ কাকতিগাঁৱত মাৰ্কাজ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নামেৰে শিক্ষানুষ্ঠান মুকলি কৰি আজি ফিতা কাটি শুভ উদ্বোধনী কৰে অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাই। চাওঁ আহক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। কামপুৰৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। মাৰ্কাজুল মাৰিফটো মানে আপুনি কম্পেয়াৰ কৰিব নোৱাৰে। মাৰ্কাজুল মাৰিফলে মই হোজাইৰ যিটো মাৰ্কাজুল মাৰিফ, আজি মই 2 বছৰ আগতে তালৈ গৈছোঁ। মাৰ্কাজুল মাৰিফে অসমৰ শিক্ষা জগতক যি কাম কৰি আছে সেইটো আৰু আপুনি এইবিলাক চৰকাৰী স্কুলৰ লগত এইবিলাক কোনো কম্পেয়াৰ নহয়। আপুনি ইনফেক্ট IITৰ লগতো কম্পেয়াৰ নহয় মাৰ্কাজুল মাৰিফ। গতিকে মাৰ্কাজুল মাৰিফৰ কথা আচলতে চৰকাৰী স্কুলৰ লগত কম্পেয়াৰ কৰি আনিব নালাগে। মাৰ্কাজুল মাৰিফে বহুত ভাল কাম কৰি আছে। মই আশা কৰিছোঁ তেওঁলোকে আৰু ভাল কাম কৰক। গোটেই অসমত মাৰ্কাজুল মাৰিফ এটা এডুকেশ্যন ছিষ্টেমৰ ডায়মণ্ড হৈ থাকে। আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱেই ক'ব বিচাৰিম যে আজি আমাৰ কাকতিগাঁৱৰ কাৰণে এটা শুভ দিন, শুভ লক্ষণ। কাৰণ আমাৰ কাকতি গাঁওখনত, গোটেই কাকতি গাঁওখনত ভাল এখন চৰকাৰী বিদ্যালয়, চৰকাৰী স্কুল নাই। যদি এটা LP স্কুল আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি, শিক্ষকৰ সংখ্যা অতি কম, যাৰ বিনিময়ত আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীসমূহ উন্নত শিক্ষা পৰা বঞ্চিত হৈ আছে। আজি আমি এই কাৰণেই আনন্দিত, গৌৰৱান্বিত, কাৰণ যিখন বিদ্যালয় আজি মাৰ্কাজ একাডেমী ছিনিয়ৰ হাই ছেকেণ্ডেৰী স্কুল নামে নামাকৰণ কৰি ফিতা কাটা হ'ল, এইখন স্কুলৰ জৰিয়তে আমাৰ অঞ্চলৰ কণ কণ ল'ৰা ছোৱালী, উঠি অহা ছাত্ৰ ছাত্ৰীসকল যে অধিক শিক্ষাৰে কম সময়ৰ ভিতৰত আগুৱাই এই অঞ্চলত কাকতিগাঁও বুলি কয়। কাকতিগাঁৱৰ কামপুৰ এৰিয়াত মাৰ্কাজ একাডেমীৰ 53rd মানে 53খন স্কুল আমাৰ অসমত বিভিন্ন ঠাইত আছে। আচলতে মুঠকৈ আমি গাঁৱতে ৰুৰেল এৰিয়াত স্কুলখন হেৰি কৰোঁ। মাৰ্কাজুল মাৰিফৰ আন্দোলন এটা গঠনমূলক প্ৰচেষ্টা। যেতিয়া মানুহ মানে কমিউনিটি গ্ৰাউণ্ডত ভেলু এডুকেশ্যন যেতিয়া এটা নীতিমূলক শিক্ষাটো প্ৰয়াস কৰিবৰ কাৰণে বিভিন্ন ঠাইত স্কুলবোৰ মানুহৰ লগত লগ লাগি যি প্ৰচেষ্টাত আজি এটা বৰ ধুনীয়াকৈ এটা স্কুলৰ এলেকাৰ লোক এই অঞ্চলৰ মানুহবিলাক গৈছে, শিক্ষাৰ প্ৰতি এটা জাগৰণি, এটা প্ৰেম দেখা গৈছে। আমি মাৰ্কাজুল মাৰিফ সদায় এইটো সহায় কৰোঁ যে শিক্ষাগত মানদণ্ড যেন আৰু বাঢ়ি যায় আৰু নিজৰ আমাৰ কমিউনিটি বা আমাৰ দেশখন আগবাঢ়ি যোৱাৰ কাৰণে শিক্ষাটোৱে মেইন। এই প্ৰয়াসত আমি এতিয়া আজি আহিছোঁ। ভাল লাগিছে আহি দেখি মানুহৰ উৎসাহ আছে, মানুহৰ উদ্দীপনা আছে। শিক্ষাতটো এটা যেন ঘূৰি বহাৰ এটা চিন্তাধাৰা আছে। সদায় মাৰ্কাজুল মাৰিফৰ যিমানে শিক্ষাৰ পৰা অগ্ৰগতিৰ যিটো প্ৰচেষ্টা আছে, সেই প্ৰচেষ্টা আমি লগত লগ লাগি আমি এলেকাৰ কাৰণে যোৱাত আমি প্ৰতীক্ষা কৰোঁ। হয়, মাৰ্কাজুল মাৰিফ এটা সংস্থা আছে, এতিয়া নিয়ম আৰু বিধিৰ ভিতৰত চলি থাকে। মাৰ্কাজুল মাৰিফত 8টা 9টা সংস্থা, 9টা বিভাগ আছে। এই বিভাগৰ উদ্বোধনী প্ৰায়ৰিটি বিভাগ যিটো হৈছে এটা শিক্ষা বিভাগ। শিক্ষা বিভাগৰ ডাইৰেক্টৰ মোৰ ওচৰত বহি আছে। শিক্ষা বিভাগৰ তাতে নামকৰণ কৰিবলগীয়া